Hello lovely peoples, মোৰ নাম হল আমলাজিত কৌশিক আৰু আপোনালোকৰ কাৰণে এটা একাউন্টস পেকেজ লৈ আনিছো যোনটো 100% জব এসিস্টেন্টৰ লগত থাকিব আৰু এটো আপোনালোকে যদি NBCE Skill Development ফালৰ পৰা যদি কৰে কি পাব কি নাপায় গুটেখিনি ডিটেইলছত কম তাৰ আগত এটা কথা কৈ লওঁ যদি আপোনালোকে এই চেনেল প্ৰথমবাৰ আহিছে তেতিয়ালে প্লিজ সাবস্ক্ৰাইব কৰি দিব লাইক কৰি দিব শেয়াৰ কৰি দিব এই চেনেলটো আৰু যদি আপোনালোকে ভিডিওটো ফেসবুকত চাই আছে তেতিয়ালে আমাৰ ফেসবুক পেজটো লাইক কৰি দিব ঠিক আছে তো স্টাৰ্ট কৰিছো ভিডিওটো এটো এটা একাউন্টস পেকেজ হয় লগত আপোনালোকক এটা জব স্কিলৰ ওপৰত ট্ৰেইন কৰা হ'ব ঠিক আছে মানে আপোনালোকে যদি হে কোবাত জব এটা ক্ৰ্যাক কৰিব বিচাৰিছে কেনেকৈ কৰিব লাগে কেনেকৈ বহিব লাগে কি কৰিব লাগে কি কৰিব নালাগে গুটেখিনি ডিটেইলছত আপোনালোকক জনোৱা হ'ব বা শিকোৱা হ'ব ঠিক আছে আৰু লগত আপোনালোকক কমিউনিকেশ্যন স্কিলৰো ইয়াত ট্ৰেইনিং দিয়া হ'ব ঠিক আছে কেনেকৈ মানুহৰ লগত ধৰি কমিউনিকেশ্যন কৰিব লাগে হেতুৰ ওপৰত আপোনালোকক ইয়াত ট্ৰেইনিং দিয়া হ'ব ঠিক আছে এই টোটালি 12 মান্থছৰ কোৰ্স হয় 3 মান্থছ কে সেমিস্টাৰ ওয়াইজ হ'ব ঠিক আছে তো এটা ভাল এটা পেকেজ হয় আৰু এই যদি কোৰ্স কৰিব বিচাৰিছে তেতিয়ালে আমাৰ ইয়াপা কৰিলে যদি আপোনালোকে কি হ'ব আপুনি বহুত হেভি এটা ডিসকাউন্টত কৰিব পাৰিব কজ এই সেম কোৰ্সটো আপোনালোকে যদি বেলেগ এটা ইনষ্টিটিউচনত কৰিব যায় তেতিয়া আপোনালোকে 40000 টু 60000 দিব লাগিব এই সেম কোৰ্সটো ঠিক আছে কিন্তু এতিয়া বৰ্তমান আমাৰ NBCত যদি কৰিব বিচাৰিছে তেতিয়াহলে আপোনালোকে সেম কোৰ্স এতিয়া 10000 रुपीसত কৰিব পাৰিব আৰু যদি এই যোনটো অফাৰ পিৰিয়ডত যদি আপোনালোকে কৰে তেতিয়া 10000 কৰিব পাৰিব আৰু অফাৰ পিৰিয়ড যোনটো অফাৰ পিৰিয়ড হয় হেতু যদি আপনি এক্সটেন্ড হৈ যায় তেতিয়া কি হ'ব আপোনালোকে হে সেম যোনটো কোৰ্স হয় এই কোৰ্সটো আপোনালোকে 20000 रुपीस পে কৰিব লাগিব সেম কোৰ্সটোৰ কাৰণে তো হে কাৰণে কি কৰিব আপোনালোকে এতিয়া ৰেজিষ্টাৰ কৰি লওক আৰু ৰেজিষ্টাৰ মই লিংকটো দি দিম আমাৰ যোনটো ওয়েবসাইটৰ লিংক হয় তো আপোনালোকে তাত গৈ পেলাই নিজকে ৰেজিষ্টাৰ কৰি লওক ঠিক আছে আফটাৰ দ্যাট আপোনালোকক কল কৰি দিয়া হ'ব বাকি যদি কিবা ডিটেইলছ লাগে মোৰ ফোন নম্বৰটো দিয়া থাকিব আপোনালোকে মোক কল কৰি ল'ব ঠিক আছে